গুড মৰ্ণিং নমস্কাৰ মই ৰঞ্জনে আমাৰ চেনেলত সকলোকে স্বাগতম জনাইছোঁ এয়া মই পুৱা গা পা ধুই ঘৰ চোতাল সাৰি হৈ গ'ল আৰু এতিয়া মই যাব ওলাইছোঁ গোসাঁই ঘৰলৈ মানে চাকি জ্বলাই আহিবলৈ ঠিক আছে আজিৰ দিনটোত কি কৰোঁ সকলোখিনি আপোনালোকক দেখাই থাকিম ভিডিঅ'টো শেষলৈকে চাব ঠিক আছে তেনে মই এতিয়া চাকি গছ জ্বলাই আহোঁগৈ গোসাঁই ঘৰৰ পৰা আহিলোঁ চাকি বন্তি দি এতিয়া নাস্তা বনাওঁগৈ আৰু দেৰি হৈছে 7:30 বাজিলে ছোৱালী পৰীক্ষা আছে তাৰপাছতে বিছনা পত্ৰ কাপোৰ কানি যাবলৈ আছে লৰাই যাবিবা আজি যাপা কালি মই যাবিছোঁ হয়নি কালি কেতিয়া যাবিছে ঠিক আছে তেনে মই এতিয়া চাহকণ বনাই লওঁগৈ নাস্তা কিবা এটা বনাওঁ লৰালৰিকৈ তাৰপিছত ভাত মুড়ি ভাত ভাতে নাই আৰু আমি এতিয়া চাহ খাবলৈ লৈছোঁ মই লাল চাহ খাইছোঁ মানে হৰ্লিক্স তাৰপিছত ইয়াৰ পিঠা ইয়াৰ ড্ৰাই ফ্ৰুটছ মানে মিক্স ড্ৰাই ফ্ৰুটছ এই খালে মই ৰেডি আৰু আমি কল খাবলৈও লৈছোঁ কলো খাই দিওঁ তাৰপৰা মাহঁতে এতিয়া চাহ খাব বনাই আছে মানে ইয়া মোৰ দাঁতৰ বিষৰ কাৰণে মই লাল চাহ খাইছোঁ গুড মৰ্ণিং এতিয়া পিঠালৈ ৰেডি আছে আপুনি খাব নেকি কি পিঠা আহি যাওক কি বিচাৰিছা এইটো খাই নাখায় কেলৈ নাখাবা চব খোৱা অকণমান ঢালি দিলোঁ মই ইয়াতে নাখায় এয়া আমি এতিয়া চাহ খাই লওঁ ইহঁতি ষ্টাৰ্ট কৰি দিলে এইফালে এয়া মই টেঙেচি টেঙা উঘালি আছোঁ দালিৰ লগত দিবলৈ দালিৰ লগত খাই ভাল লাগে হাই লৰালৰি হৈছে দেই ক'ব পৰা নাই লৰালৰি হৈছে ছোৱালী পৰীক্ষা আছে 8:42 হ'ল নে 8:42 হ'ল খাব আছে ভালেই হ'ল মই ওলাই গ'লোঁ বুলিয়ে ভাত খাব লাগিব এঘণ্টা দেৰি পন্দে হেল্ল' গাইজ এতিয়া মই স্কুললৈ যাবলৈ ওলাইছোঁ তাৰপিছত এতিয়া মই স্কুলৰ পৰা আহি পেলাই বাহিৰে মামাহঁতৰ ঘৰলৈ যাম তাৰপিছত তাত কেইদিনমান থাকিম তাৰপিছত আকৌ আপোনালোকক পুনৰ লগ পাই আছোঁ আৰু বৰমাক অকণমান দুখ লাগি আছে ছোৱালীজনী মোক এৰি থৈ যাব সোনকালে হ'ব দেই বাই 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 তুমি কান্দিছা এজনৰ ভাল লাগিছে নাই
নেট লগাই ভাল লাগিছে নাই? হেল্ল' গাইজ, এতিয়া 10টা বাজিব হ'ল। মই ৰন্ধা বঢ়া কৰি খুৱাই বোৱাই ছোৱালী স্কুল গ'ল। তাৰপিছতে আমিও খাই দিলোঁ, সোনকালে খালোঁ আজি ভাত। আৰু অলপ কাম আছেগৈ আৰু কামনো কি আৰু ইটোৰ পিছত সিটো ওলাই থাকে ঘৰুৱা কাম। আৰু আজি তাঁতখনো ব'বগৈ লাগিব, জানো মিস্ত্ৰীও আহিছে, মিস্ত্ৰী কামত লাগি আছে। মণি আহিলে মানে অলপ তৎ হয়, তাই ৰন্ধা বঢ়াত লাগি যায়, মই বাকী কাম কৰিব পাৰোঁ। কিন্তু আজি ছোৱালী গ'লগৈ, তাই স্কুলৰ পৰা পৰীক্ষাৰ পাছত তাই বাহিৰে বাহিৰে মাকৰ ঘৰ, মানে মাক নহয় মামাকৰ ঘৰলৈ যাবগৈ। কেইদিনমান থাকিব তাই, বহুত দিনৰ পৰা যাম যাম কৈ আছিলে। তাই পৰীক্ষা আৰু স্কুলৰ কাৰণে যাব পৰা নাই, থাকিব কেইদিনমান, তাই বিহু আগে আগে আহিব চাগে। তাৰপাছতে এতিয়া মই কাম এটা কৰিম, মানে দেখাওঁ বুলি ভাবিলোঁ, আপোনালোককো দেখাওঁ, যিসকলে নাজানে সুবিধা হ'ব। এইটো দেখিছেনে ঔটেঙা? আজিৰ পৰা চ'ত মাহ সোমালে, চ'তৰ আজি 1 তাৰিখ। আৰু চ'ত মাহত এনেকৈ ঔটেঙা বিচনা তলত ৰাখিব লাগে, তেতিয়া কিছুমান বেমাৰৰ কাৰণে ভাল। মানে আমাৰ দেউতাহঁতে মাহঁতে আগতে ৰাখে আৰু আমিও ৰাখোঁ, কিবা বসন্ত ৰোগ নহয়, এইটো মানে বিশ্বাস আৰু বসন্ত ৰোগ নহয় এই ঔটেঙা যদি বিচনা তলত ৰাখে চ'ত মাহত। আৰু চ'ত মাহত চেংমৰাও খাব লাগে। আমাৰ কালি পৰহি দিনাখনি খালোঁ, কিন্তু ফাগুনতে খালোঁ। তাৰপাছত আৰু জানো যেতিয়া কৰোঁ, হয় নহয় বাৰু? জনা কামটো কৰিব লাগে। মাহঁতে দেউতাহঁতে শিকাই থৈ যোৱা কামটো এৰি দিয়া নাই আৰু মই ভৰাওঁ, আৰু যিসকলে নাজানে ভৰাই চাব। আৰু যেতিয়া এইটো শুকাই আহিব নহয়, মানে শুকালে তাৰ এটা চেণ্ট আহে, বহুত ভাল লাগে। ৰাতি মানে একদম মানে আহি থাকে অলপ অলপকৈ। ঠিক আছে তেতিয়াহ'লে মই এইটো ৰাখোঁ। আৰু আজি আৰু যদি পিছত ব্লগ কৰিব পাৰোঁ দেখাম আৰু কি কৰোঁ নকৰোঁ, নহ'লে সেইটো মই ইয়াত ভৰাই দিছোঁ। বিচনাত সোমাই থাকা দেই, আন্ধাৰ হৈ আছে নাই? এইটো ইয়াত ভৰাই থৈছোঁ, থাকা তুমি এমাহ তুমি ভিতৰতে থাকা দেই। নিদিবা, অলপ দি দিয়া, ঠেলি দিয়া ভিতৰত। বাই বাই। ঠিক আছে। আৰু ভাইটিহঁতৰ বিচনা তলতে এটা থওঁগৈ। গৰম কেনেকুৱা পৰিছে বাৰু? দেহা ইমান গৰম নহয়, পূৰা ঘামি জামি আজৰি হৈ গৈছোঁ যে। কাম বন কৰি আজৰি হওঁতে 12টামান বজাতে আলহী আহিলে। আমাৰ সিদিনা গৈছিলোঁ যে সকাম খাবলৈ, বাইদেউৰ ল'ৰা বোৱাৰী আহিলে। চাহ তাহ খাই সিহঁতি ওলাই গৈছে ডাঙৰ দাদাৰ ঘৰলৈ। তাৰপাছত এতিয়া মই ভাত বনাওঁ, আৰু মণিহঁত আহি আছে, সিহঁতি কিবা এটা লৈ আনিব আৰু মাছ মাংস কি পায়। তাৰপৰা মই ভাতটো বনাওঁ, আলহীক দেখুৱাম বাৰু, আপোনালোকক লগ কৰাই দিম। ঠিক আছে তেন্তে মই ভাত বনাওঁ এতিয়া। তোমাৰ আদৰ্শহে দেখিছোঁ দেখোন। মই বেডমিণ্টন খেলিবলৈ আহিছোঁ। এই দুপৰীয়াখন বেডমিণ্টন খেলে নেকি বাৰু? ইমান গৰম হৈছেগৈ দেই। ঠিক আছে তেতিয়াহ'লে মই ভাত বনাওঁ, তাৰপাছত আপোনালোকক দেখাই আছোঁ। আমাৰ নাতি ছোৱালী শুই আছে, টোপনি ক'ব নোৱাৰে। মাকহেঁত ফুৰিবলৈ গৈছে, তাই শুৱাই থৈ গৈছে ইয়াতে ধুনীয়াকৈ। হাই কৈ দিয়া। কোৱা ভালনে কোৱাচোন, ভালনে কোৱাচোন, নোকোৱা ভালনে? গান এটা গাই, তুমি গান এটা গাই, গান এটা গান গাব জানা? আলহীৰ লগত ভিডিঅ' কৰিব নহ'লে, আলহী যাবই ওলালে।